নমস্কাৰ আমাৰ আঁঠুৰ গাঁঠিৰ মাজত কাৰ্টিলেজ নামৰ এবিধ কানেক্টিভ টিস্যু পোৱা যায় এই কাৰ্টিলেজে কি কৰে আমি যেতিয়া খোজ কাঢ়ো তেতিয়া আঁঠুৰ মুভমেন্ট কৰাত বা আঁঠুৰ লৰচৰ কৰাত সহায় কৰে আৰু ইয়াৰ লগতে আঁঠুৰ গাঁঠিৰ মাজত যাতে ঘৰ্ষণ নহয় তাক বাধা দি ৰখাটো এই কাৰ্টিলেজে সহায় কৰে কিন্তু কেতিয়াবা বয়সৰ লগে বা অন্য কোনো কাৰণত এই কাৰ্টিলেজ নামৰ কানেক্টিভ টিস্যুটো ক্ষয় যাবলৈ ধৰে ফলস্বৰূপে কি হয় আমাৰ আঁঠুৰ গাঁঠিৰ মাজত যিখিনি ডিসটেন্স থাকিব লাগে সেই ডিসটেন্সটো লাহে লাহে কমি যাবলৈ ধৰে আৰু তাৰ ফলতে কি হয় আমি যেতিয়া বহাৰ পৰা উঠো বা খোজ কাঢ়িবলৈ যাওঁ এই গাঁঠিৰ মাজত ঘৰ্ষণ হ'বলৈ ধৰে ফলত আমাৰ আঁঠুৰ গাঁঠিত বহুত পৰিমাণৰ বিষ হ'ব পাৰে ইয়াকে আমি আঁঠুৰ বাত বিষ বা অস্টিওআৰ্থৰাইটিছ অফ নি বুলি কওঁ আৰু এই অস্টিওআৰ্থৰাইটিছ অফ নিক আমি দুটা ভাগত ভগাব পাৰোঁ এটা হৈছে প্ৰাথমিক অস্টিওআৰ্থৰাইটিছ আৰু এটা হৈছে গৌণ অস্টিওআৰ্থৰাইটিছ সাধাৰণতে যিবিলাক মানুহৰ বয়স 40-50 বছৰ ওপৰ হয় তেনেকুৱা মানুহৰ ক্ষেত্ৰত কাৰ্টিলেজ নামৰ কানেক্টিভ টিস্যুটো ক্ষয় যাবলৈ ধৰে ইয়াক আমি ডিজেনাৰেটিভ চেঞ্জেছ বুলি কওঁ আৰু এই কাৰ্টিলেজটো ক্ষয় যোৱাৰ কাৰণে তেওঁলোকৰ গাঁঠিৰ মাজত যিটো গ্যাপছ থাকিব লাগে সেই গ্যাপছটো কমি যায় আৰু হাড়ৰ মাজত খুন্দি খায় ফলত তেনেকুৱা মানুহৰ আঁঠুৰ বাত বিষ আৰম্ভ হোৱা দেখা যায় যদিহে আমি আঁঠুত জোৰ পৰা কাম যেনে ৰানিং এক্সাৰসাইজ বা জাম্পিং তেনেকুৱা কাম যদি কনষ্টেণ্টলি আমি বহুত সময় ধৰি কৰি থাকোঁ ইয়াৰ লগতে কিছুমান মানুহে যদি দুৰ্ঘটনাত বহুত ডাঙৰকৈ আঁঠুত আঘাত পায় ইয়াৰ লগতে কিছুমান মানুহৰ জন্মৰ পৰা আঁঠুৰ বিসংগতি দেখা পাওঁ লগতে কিছুমান শকত আৱত মানুহ থাকে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো আঁঠুৰ গাঁঠিৰ মাজত বহুত পৰিমাণে জোৰ পৰি থাকে ফলস্বৰূপে আঁঠুৰ গাঁঠিৰ কাৰ্টিলেজ নামৰ কানেক্টিভ টিস্যুটো ক্ষয় যায় আৰু এনেকুৱা মানুহৰ ক্ষেত্ৰতে এই সেকেন্ডাৰী বাত বিষটো হোৱা দেখা যায় পোনপ্ৰথমে আমাৰ আঁঠুৰ গাঁঠিত এই বিষটো দেখা যায় লাহে লাহে আমাৰ আঁঠুৰ গাঁঠিটো ফুলিবলৈ ধৰে পাছলৈ আমি যেতিয়া আঁঠুটো মুভমেন্ট কৰিম আঁঠুটো লৰচৰ কৰিম তেতিয়া আঁঠুৰ গাঁঠিৰ পৰা এটা শব্দ শুনিব পাওঁ যাক আমি ইংলিছত ক্ৰেপিটাছ বুলি কওঁ সাধাৰণতে যেতিয়া আমাৰ কাৰ্টিলেজটো ক্ষয় গৈ থাকে তেতিয়া আঁঠুৰ হাড়ৰ মাজত খুন্দা লাগি এই শব্দটো শুনা যায় পাছলৈ কি হয় এই গাঁঠি ঘৰ্ষণ হৈ থকাৰ ফলত আমাৰ আঁঠুৰ গাঁঠিৰ কাষত সৰু সৰু হাড়ৰ সৃষ্টি হয় তাক আমি অস্টিওফাইটছ বুলি কওঁ আঁঠুৰ গাঁঠিৰ এই বিষ আৰু আঁঠুৰ ওচৰৰ মাংসপেশীখিনি হিৰামুৰি দি ধৰাৰ বাবে কেতিয়াবা আমাৰ ভৰিখন ভাঁজ কৰা বা চিধা কৰাটো কঠিন হৈ পৰে লাহে লাহে আমাৰ আঁঠুৰ গাঁঠিৰ মুভমেন্টটো একেবাৰে কমি যাবলৈ ধৰে আৰু ইয়াৰ আঁঠুৰ মাংসপেশীবিলাক দুৰ্বল হৈ পৰে ফলস্বৰূপে আমাৰ পাছৰ পৰ্যায়লৈ আঁঠুৰ কিছুমান বিসংগতি দেখা যায় এনে বিসংগতিসমূহ হ'ল কিছুমান ৰোগীয়ে আঁঠু দুটা ভাঁজ কৰি খোজ কাঢ়িব লগা হয় যাক আমি ফ্লেক্সন ডিফৰ্মিটি বুলি কওঁ আৰু কেতিয়াবা কি হয় কিছুমান ৰোগীয়ে আঁঠু দুটা বাহিৰৰ পিনে ভাঁজ কৰি খোজ কাঢ়ে যাক আমি জেনুভেৰাম বা বৌ লেগ বুলি কওঁ আমি কি এক্সাৰসাইজ কৰি এই আঁঠুৰ বাত বিষটোক বাধা দি ৰাখিব পাৰোঁ লগতে আমি এই আঁঠুৰ বাত বিষটোত কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকৰ আগত নেক্সট ভিডিঅ'টোত উল্লেখ কৰিম ধন্যবাদ